Guys, welcome to a new fresh video. বলক আজি আমি সূৰ্য পাহাৰলৈ যাম। গোৱালপাৰা সূৰ্য পাহাৰ শুনিছোঁ শিৱলিংগৰ কাৰণে ফেমাছ। সৰুতে আহিছিলোঁ, আজি চাওঁ আপোনালোকৰ লগত ভিডিঅ' এটা কৰোঁ। মোৰ বসন্তীখন ৰখি আছে, চাওক কিমান পুৰণা গাড়ী, ভালকৈ চলাওঁ আৰু লাহে লাহে 1 লাখ কিলোমিটাৰ চলালোঁ। এইখনৰ ওপৰত এদিন ভিডিঅ' বনাম। মজা চলিছে, 60,000 লৈছিলোঁ মাত্ৰ। চাওক বাকী আহি আমি অলপমান অফ ৰোডিং পালোঁ। অফ ৰোডিং মানে ৰাস্তা নাহে দিয়ক, বানপানী ধুৱাই লৈ গৈছিল। কিন্তু আপোনালোকক কওঁ, এই ৰাস্তাটো সূৰ্য পাহাৰ যোৱা ৰাস্তা নহয়, গোৱালপাৰাৰে যাব লাগে। গোৱালপাৰা নহয়, একচুৱেলি গোৱালপাৰা ডিষ্ট্ৰিক্টৰ দুধনৈৰে যাব লাগে। দুধনৈৰ পৰা ৰাস্তা যায় মাটিয়া হৈ পেলাই, সেই ৰাস্তাটোদি গ'লে আপোনালোকৰ ভাল ৰাস্তা বুলি শুনিছোঁ। মই গৈ পোৱা নাই, নেক্সট টাইম গ'লে আপোনালোকক দেখাম। এতিয়া আহি আমি এখন জংঘল টাইপ জেগা এটা পালোঁ। চাৰিওপিনে গছেই গছ, এটা দুটা মানুহ আহে মাজে মাজে। বেছি ৰিস্কৰ কথা নাই, আপোনালোকে আহিব পাৰে, কোনো ছিকিউৰিটিৰ কোনো কথা নাই। ধুনীয়াকৈ আহিব পাৰে, ধুনীয়া জেগা। কাষত আপোনালোকে গছ গছনি পাব। আৰু এয়া আহি আমি পালোঁ মেইন গেট। গেটখন বহুত ডাঙৰ, ভিতৰলৈ সোমাই পেলাই বহুত ধুনীয়া লাগিল। আপোনালোকৰ অলপমান ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ, মজা লাগিলে। ফাষ্ট ফৰৱাৰ্ড কৰিলে মানুহবিলাকে বহুত ভাল পায়। সোনকালে ভিডিঅ'টো শেষ হোৱা যেন পাইতো, কিন্তু সোনকালে ভিডিঅ'টো শেষ কৰিব নোৱাৰি জানেনে। বহুত দীঘল ভিডিঅ', বহুত দীঘলো নহয়, 14 মিনিটৰ বনাইছোঁ আৰু বহুত কষ্ট কৰি। ৰ'ব গাড়ীখন পাৰ্কিং কৰি লওক, কিন্তু 14 মিনিটত কমপ্লিট নহয়, পাৰ্কিং কৰি লওঁ ৰ'ব। 50 টকা এটা ল'লে আৰু পাৰ্কিঙত, হ'ব দিয়ক, কথা নাই। কি হাঁহিছে ইহঁতে, কিহৰ কথাত বা হাঁহিল সুধিব লাগিব ৰ'ব এদিন পিছত। এতিয়াতো মই ভিডিঅ'ই বনাই আছোঁ বাৰু, ভিডিঅ' বনাই থাকিলে আৰু ক'ত সুধিব। বলক আগুৱাই যাওঁ আৰু অলপ। কি ডাঙৰ এৰিয়া দেখিছেনে? ইয়াতে চাওক ক'ত কি আছে চব দেখাইছে মেপখনত। এই সন্মুখৰ ফালে বোলে মেলা বজাৰ বহে, তাতে বোলে মেলা বহে। মই ইয়াতে আহি পেলাই মানুহক সোধোতে কৈছোঁ তামাম পিকনিক স্পট বোলে এইটো। ভিতৰত আৰু পিকনিক স্পটৰ কাৰণে ভিতৰত আৰু খানা বনায়ো দিয়ে আপোনালোকক। তাৰে কণ্টেক্ট নাম্বাৰটো মই ডেছক্ৰিপশ্যনত দিম দিয়ক। ধুনীয়া খানা বনায়। অলপ পিছত দেখিব মই ইয়াতে খাইছিলোঁ, চাহ খাইছিলোঁ। গোটেইবিলাকে আমি ঘূৰি যেতিয়া ভাগৰ লাগিছিল আমি চাহ তাহ খাইছিলোঁ, ভাল লাগিছিল। দেখিব ভিডিঅ'টো পিছলৈকে। আৰু এতিয়া চাওক আমি আগুৱাই গৈছোঁ এটা বেলেগ জেগালৈ। জেগাটোত ইমান গছ গছনি আছে, গছ গছনি গোটেই সূৰ্য পাহাৰখনতে আছে দিয়ক। 1 মিনিট ৰ'ব, কি লিখাই আছে প্ৰটেক্টেড মনুমেণ্ট। আৰ্কিঅ'লজিকেল ছাইটটো এটা নটিফিকেশ্যন থাকিবই বাৰু, চব ছাইটতে আছে। বহুত আৰ্কিঅ'লজিকেল ছাইট আছে অসমত, চবতে ঘূৰিব লাগে আমি। নিজৰ অসমখন একচুৱেলি আমি জানিব লাগে কিমান ধুনীয়া জেগা। এইটো বুলিয়ে নহয়, চব জেগাতে গৈ পেলাই মানুহে সেইবিলাক জেগাৰ কথা হিষ্ট্ৰী হিচাপে লিখিব লাগে। হিষ্ট্ৰী আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, হয়নে নহয় ৰাইজ? কথাখিনি ভাল লাগিলে কমেণ্ট কৰিব, কমেণ্টত জনাব। মই এবাৰ গোটেই কম্পাউণ্ডটো আপোনাক ঘূৰাই পেলাই দেখাই দিছোঁ। ইয়াতে মূৰ্তি আছে, এই মূৰ্তিটো চাওকচোন। মূৰ্তিটো হ'ল আপোনাৰ দুৰ্গা মূৰ্তি। আৰু তলত দুখন কিবা বহুত ধৰণৰ মূৰ্তি আছে। এইবিলাক কিহৰ মূৰ্তি বা, বিভিন্ন ভগৱানৰ মূৰ্তি নেকি? চাই পেলাইতো ভালে লাগে, কিন্তু কেনেকুৱা শিলতে কাটি ওলাইছে ন। এইবিলাক বৰষুণ বতাহ বৰষুণ অলপমান বেয়া হৈছে। এই সেইটো চাওকচোন, দৰ্জাই কাটি ওলাই দিলে, খিৰিকীয়ে কাটি ওলাই দিলে, ভিতৰত শিৱলিংগ এটা। চাই ভাল লাগে কিমান। আৰু জেগাটো এটা কি কথা জানে, বহুত ধুনীয়া ঠাণ্ডা জেগা আৰু একদম নিৰনিস্তব্ধ জেগা। চাগে মানুহ বেছিকৈ আহিলে বেছি হুলস্থুল হ'ব নেকি, কিন্তু মই যাওঁতে ৰাতিপুৱাই গৈছিলোঁতো, ৰাতিপুৱা আহিলে ভাল একচুৱেলি, মানুহ বেছিকৈ নাথাকে। এই জেগাটোৰ কথা মই একচুৱেলি হিষ্ট্ৰী মই কোৱা নাই, আৰু হিষ্ট্ৰী মই কাকো সোধাও নাই বা মই পঢ়াও নাই মানে জেগাটোৰ। কিন্তু জেগাটোত মানে মই আহি পেলাই দেখিছোঁ যে ইয়াতে বুদ্ধিজিম, জেইনিজিম, হিন্দুইজিম চব মানে ৰিলিজিয়নৰে, চব কাষ্টৰে, চব ক্ৰীডৰে মানে আপোনাৰ মূৰ্তি আছে। চাগে জেগাটো এনেকুৱা আছিল নেকি যে আগৰ দিনত মানুহে চব জেগাৰ পৰা আহি পেলাই ইয়াতে মানে মিটিং টাইপ পাতিছিল, চবেই জইন হৈছিল ইয়াতে আহি পেলাই এইখিনি জেগাত পালোঁ। ইয়াতে দেখোন কিবা পানী আহি থাকে, আকাশী গংগা বুলি কয়। গোৱালপাৰা মানুহে জানিব চাগে, মই দেখিলোঁ, সৰুতে আহিছিলোঁ মনত নাই। এইজন মানুহে কৈছে এইখিনি বোলে মানুহে খালে, সেৱা কৰিলে বহুত বোলে নিজৰ কাৰণে ভাল। অলপ তেওঁৰ মুখেৰে শুনো আহকচোন কি কয়। আপুনি কিমান বছৰ ধৰি ইয়াতে আছে? ইয়াত ধৰ 60 চনৰ 1960 চনৰ পৰা? হয়, 57-58 পৰা আছোঁ, তথাপিও 60 চনটা ধৰি ল'লোঁ। 60 চনৰ পৰা কিমান বছৰ হ'ল? 40-60 বছৰে হ'ল।
হয় 60 বছৰ হ'ল আপোনাৰ ইয়াতে এই মানে পাহাৰখনৰ যে আমি ইয়াতে সূৰ্য পাহাৰত আহিছোঁ মাহাত্ম্যটো কি মানে ইয়াৰে বহুত মূৰ্তি আছে সেইটো জানো এটা কম 1 লাখ আছে 1 লাখ মূৰ্তিয়ে আছে ইয়াতে হয় এটা কম শিৱ পাহাৰ মানে এইখন সূৰ্য পাহাৰ সূৰ্য পাহাৰ কিন্তু শিৱৰ মূৰ্তি আছে বহুত শিৱৰ মূৰ্তি আছে জৈনৰ আছে বিষ্ণু আছে চবৰে মানে গণেশ চবেই আছে আপোনাৰ নামটো কি মোৰ নাম পৰিমল কুমাৰ দাস পৰিমল কুমাৰ দাস হয় ঠিক আছে আপুনি আৰু এই পানীটো ক'ৰ পৰা আহে পানীটো সেইটো ভগৱান জানে মানে ইয়াতে আহি থাকে আৰু নন ষ্টপ গম নাপাব আপুনি আমি চাফা কৰোঁতো অলপ সময় ইফালে ইফাল কৰোঁ আৰু ঠিকে থাকিব কিন্তু আপুনি চাই থাকিলেও গম নাপাব পানী ক'ৰ পৰা আহি আছে পিছফালৰ কি আছে কোনো নাজানে আৰু এতিয়া ইমান শিল আছে কেনেকে ভগৱানৰ খেলা নাজানো আৰু হয় ওপৰতো আছে ওপৰত আৰু পানী আছে একদম ওপৰতো আছে সেই পানী চব খাব পায় এই জাগাটো মন্দিৰ বুলি নহয় আৰু পাহাৰখন বহুত ডাঙৰ আৰু ধৰ আপোনাৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা বেছি দূৰ নহয় মাজতে ৰাস্তা একদম ওপৰত উঠিলে ব্ৰহ্মপুত্ৰ পাত দেখা পায় ব্ৰহ্মপুত্ৰটো দেখা পায় একদম ওপৰত উঠিলে এই মানে বেছি দূৰ নহয় এই কেম্প বাজাৰৰ খাই পিনে ব্ৰহ্মপুত্ৰ মানে আপোনাৰ ধৰক 20 বছৰমান বয়স থাকোঁতে আপুনি ইয়াতে আছে আৰু 20 বছৰমান বয়স থকাৰ পৰা 18 বছৰ বয়সত মই কিন্তু চাকৰি কৰিছোঁ মেডিকেলত এই 42 বছৰ আহি আছোঁ এই সৰুৰ পৰাই আহি আছোঁ চাকৰি কৰিলেও আহি আছোঁ এতিয়া ৰিটায়াৰ হৈছোঁ আৰু দিয়ক ঠিক আছে লগ পাই ভাল লাগিল আপোনাক আৰু আহিম বাৰু পিছত সেইপিনি আছে মাৰুৱাৰী বিলাকৰ জৈনৰ মূৰ্তিবিলাক তাৰ আগত আছে চান আছে তাৰ আগত আছে বুদ্ধদেৱ গণেশ ঠিক আছে আহি থাকোঁ এতিয়া পিছত আহিম আৰু দিয়ক ঠিক আছে আপোনালোকে শুনলাক না তেওঁ বোলে 60 বছৰ কাম কৰিলে ইয়াতে বাপ্পা ঐ 1957ৰ পৰাই কাম কৰি আছে বোলে শুনি মাথাটো নষ্ট হৈ গ'ল কি কিবা দেখা পাইছি ইয়াতে আহি পেলাই বাপ্পা ৰে চাকৰিও কৰিছিল বোলে তথাপিও চাই ভাল পাইছি থাকি ভাল পাইছি ইয়াতে আচ্ছা এইটো যোনটো জেগাত আহিলোঁ এই জেগাটো হ'ল আপোনাৰ অলপমান নলবাৰীৰ ল'ৰাটো আহি যায় আৰু মুখত কথিত এই জেগাটো অলপমান বেলেগ ধৰণৰ আৰু চাওকচোন যেন মানুহ ইয়াতে মিটিংহে কৰিছিল জানো মাজত যজ্ঞ হৈছিল মানুহে মিটিং কৰিছিল মাজেৰে যাব খুজিলোঁ মানা কৰিলে চাইডেদি ঘূৰিলোঁ বাৰু মোৰ আৰু শাহুৱাই কয় কাষত দেখোন ধুনীয়া ধুনীয়া ফুল বল ঠানি একোটাকে লৈ যাওঁ মই বোলো ঠানি চানি লৈ গ'লে ইয়াতে কোবাব গোটেই মানুহ চানুহ ৰখি আছে নোৱাৰা ঠানি নিব ইয়াৰ পৰা এই জেগাটো চাওকচোন কিবা এনেকুৱা লাগেনে মহেঞ্জোদাৰো ফিল্মত যে দেখিছিলোঁ সেনেকুৱা জেগা বহুত মানুহ ধৰক বিভিন্ন ধৰণৰ কাষ্টৰ ক্ৰীড ৰিলিজিয়নৰ জাতি জনগোষ্ঠী আহি পেলাই ইয়াতে বহিছিল মিটিং কৰিছিল নিজৰ ডেভেলপমেণ্টৰ কথা ভাবিছিল কথা পাতিছিল আৰু নিজৰ ছ'চাইটিখন কেনেকৈ আগবঢ়াই নিব পাৰে সেইবিলাক ডিছকাশ্যন কৰিছিল ইয়াতে মজা লাগিলে জেগাটো কিবা মানে ফ্ৰেছ হৈ গ'লোঁ আহি পেলাই বহুত দিনৰ মূৰত এনেকুৱা জেগাত আহিছোঁ অসমৰ ভিতৰত বলক ৰাইজ আৰু এটা বেলেগ পাৰ্ট দেখাওঁ আপোনালোকক এই ওপৰত চাওকচোন কি ধুনীয়া শিৱলিংগ আছে ইয়াত শিৱলিংগ বাপৰে বাপ ইমান শিৱলিংগ আৰু মই কৈছোঁ দিয়ক আপোনাক সূৰ্য পাহাৰে নাম যেনেকুৱা কেনেকুৱা ভিতৰত এনাৰ্জি আহিছে এইবিলাক যে চিৰি দেখিছে মই দৌৰি ওপৰলৈ দৌৰি নামি আহিছোঁহে তামাম এনাৰ্জি পাইছোঁ মই ক'ব নোৱাৰোঁ বহুত দিনৰ মই এনেকুৱা এই চাওক মানে চাৰিওপিনে খালি শিৱলিংগ সূৰ্য পাহাৰতকৈ বেছি কিবা শিৱ পাহাৰ যেনে হৈছে মোৰ সেইকাৰণে সেই তেখেতৰ লগত কথা পাতোঁতে শিৱ পাহাৰ বুলিয়ে মুখেদি ওলাই গৈছিল কেনেকুৱা মতে আৰু ওপৰত এটা বস্তু এই পিনেদি অলপ পানী আহি থাকে ঠাণ্ডাৰ দিনটো পানীটো কমিছে চাগে এতিয়া ওপৰত এটা শিল আছে এই যে শিলৰ ভিতৰত দেখিছে মই মাথাটো সোমাই দিছিলোঁ বাহিৰত যিমান গৰম ভিতৰত সিমানে ঠাণ্ডা ধুনীয়া পৰিৱেশ চাওক মোৰ খুলখালি হাত দাঙি আছে মোক টাটা দি আছে তাইৰো বেছিদিন ভাগত ধৰিছে কিন্তু তাইৰ কি হ'ব জেগাটো চোৱা মন সেইকাৰণে আহিছে পিছত ওপৰলৈকে চোৱাৰ কাৰণে মজা জেগা এই অসমীয়া ল'ৰা বুলি অলপমান ছাপোৰ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ লাইক কৰি দিব ভাল লাগিব জয় আই অসম ৰাইজ আজি সূৰ্য পাহাৰ আহিছোঁ তামাম এনাৰ্জি
বহুত ডাঙৰ এৰিয়া, এদিনত কভাৰ কৰাটো ইম্পচিবল। তথাপিও আপোনালোকৰ কাৰণে যিখিনি পাৰোঁ কভাৰ কৰিছোঁ। বেলেগ জেগা এনেকুৱা নালাগে কি নিজৰ ওচৰতে এনেকুৱা ঠাই আছে। মজা জেগা দেখাই আছোঁ আপোনালোকক। চাই থাকক ভিডিঅ'টো শেষলৈকে চাব। ধন্যবাদ। সূৰ্য পাহাৰত আহি এটা বস্তু গম পাইছোঁ, ইয়াত অহাৰ পিছত তামাম এনাৰ্জি বাঢ়ি যায়। তথাপিও ৰাতিপুৱা ৰুটি খাই অহা হিচাপে অলপমান ভোক লাগছি। বহুত জেগা ঘূৰিলোঁতো। এই চাওক টেষ্টি ঘুগনি আৰু অমলেট মজা। আৰু বাইদেউহঁতৰ দোকান 7 বছৰমান হ'ল দোকান দিয়া। টেষ্টি ঘুগনি বনাই, আপোনালোকে আহিলে খাব। মজা। আৰু বনাই আছোঁ পিছত, খাই লওঁ আগতে। আহি আৰু এটা বেলেগ জেগা পালোঁ। বাপৰে বাপ, কি ক'ম আৰু আপোনালোকক। এই ইপিনে ঘূৰোঁ চাৰিওফালে ইণ্টাৰেষ্টিং জেগা। এই গছডাল চাওকচোন, বাপৰে বাপ কি ডাঙৰ গছ। এইডাল আহঁত গছ নহয় কিন্তু, কিবা গছ এইডাল আপোনালোকে কমেণ্টত ক'বচোন। মজা লাগিলে। আৰু এটা বস্তু দেখাম ৰ'ব আপোনালোকক। মানে মই ইয়াতে আহি পেলাই কম্পাছডাল খুলিছিলোঁ, মোবাইলত কম্পাছ ওলাইছিলোঁ। এই কম্পাছডালত মই চালোঁ যে সূৰ্যটো কোনফালে উদয় হয় কোনফালে অস্ত হয়। ইয়াতে চালোঁ যে মানে এইখিনি জেগাৰ অপজিটত সূৰ্যটো উদয় হয়, এইফালে সূৰ্যটো উদয় হয়। তো ইয়াতে চাগে জেগাটো দেখি পেলাই এনেকুৱা লাগিছে কিবা মেকানিজিম আছিল নেকি যে সূৰ্যৰ পৰা ৰশ্মিৰ পৰা কিবা এনাৰ্জি লয়। হ'ব নোৱাৰে, আগৰ দিনৰ মানুহবিলাক আৰু চাইণ্টিষ্ট টাইপ বেছিয়ে আছিল না, উপায় নাই আৰু। বহুত ডাঙৰ বিজ্ঞ মানুহ আছিল আগতে। ইয়াতে চাওকচোন গৰু, বা কি গৰু ইয়াতে। অসমৰ গোটাই গৰু ইয়াতে থকা যেনে লাগিছে। আৰু জেগাটোৰ গ্ৰীনাৰী চাওকচোন, ইমানেই গ্ৰীণ, ইমানেই গছ। এনেকুৱা জেগাত আহি পেলাই মানে অক্সিজেন মানে লৈ লাংছ ক্লিয়াৰ হৈ যাব মানে, কি মজা। আৰু সেই জেগাটো যে কথা কৈ আছিলোঁ, মানে চাৰিওপিনে মানুহবিলাকে বহি পেলাই ধুনীয়া ধৰক যজ্ঞ কৰিলে, পূৰা এনাৰ্জি ল'লে। আৰু শিৱলিংগ যে আছে দিয়কচোন ইয়াতে, এখেতক চাওক আৰু প'জ মাৰি আছে ফটো উঠিব। 1 মিনিট চাইড হৰ্ণ, মই কাষেদি গুচি আহিলোঁ। অলপমান ওপৰলৈ যাওঁ আহকচোন। ওপৰৰ ফালে কিজানি আৰু কিবা কিবি বস্তু আছে, নোহোৱা নহয়। এই মেপখন যে দেখাইছিলোঁ আপোনালোকক, বহুত কিবা কিবি আছে। এই চিৰি ওপৰৰ ফালে কিমান বা চিৰি আছে। আৰু অলপমান ওপৰলৈ আহিলোঁ, আৰু চিৰি আছে। এইটো কি জেগা মৌচোন ইয়াতে। আৰু ভিতৰত চাওকচোন, এইখিনি ইমান এন্ধাৰ, যাব পাৰিম ভিতৰত? নোৱাৰে, মই কামুৰিব। কামুৰিলে আৰু শেষ আৰু, আজি ঘৰ যোৱা নহ'ব। এনে নলবাৰী যাম অলপ পিছত। কেনে ঠাণ্ডা হ'ব জেগাটো কিন্তু ভাল। কেনে চিনাৰী চাওক ৰাইজ। সূৰ্য পাহাৰ, গোৱালপাৰা। তামাম ভাগত ধৰিছে, বহুত চিৰি ওপৰলৈ আহিছোঁ। আজি আৰু সময় নাই ইয়াতকৈ ওপৰত যাব। বেলেগ এদিন আহিম আৰু দেখাম। আগতেও কৈছোঁ মই, বহুত ডাঙৰ এৰিয়া, তামাম ভাগত ধৰিছে। কোৱাহে লাগ পোৱা নাই, কথাত চাগে গম পাইছে। আহক, এই জেগা চাওক আৰু এনজয় কৰক। বহুত ধুনীয়া জেগা, সূৰ্য পাহাৰ, গোৱালপাৰা। হ'ব ৰাইজ, আজি ইমানতে ব্লগটো শেষ কৰোঁ। চেনেলটো ভাল পাই যদি অসমীয়া ল'ৰা হিচাপে মৰম দিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। বাই ৰাইজ। সেইখন বুঢ়ালুইত। জয় আই অসম।